বন্ধু বান্ধৱীসকল আকৌ এবাৰ আহি গ'ল আপোনাৰ সম্পূৰ্ণৰূপে আপোনাৰ মাছখিনি পকৰা বনোৱা হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈ গৈছে পকৰাখিনি। আপোনাৰ চাউলৰ গুড়াটো যে দিছিলোঁ সেইকাৰণে আপোনাৰ ধুনীয়া আপোনাৰ ক্ৰাঞ্চি টাইপৰ হৈছে। আৰু এইপিনে আপোনাৰ ধনিয়া জলকীয়া আৰু পিঁয়াজ কুটি লৈছোঁ। আৰু এইপিনে আছে আপোনাৰ চচ অলপ লৈ লৈছিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোকৰ ফিছ পকৰা। এইপিনে মই লৈ লৈছোঁ আপোনাৰ ধুনীয়াকৈ কচ মাছ কেইডোখৰমান। কচ মাছটো এইকাৰণে ল'লোঁ কাৰণ কচ মাছত কাঁইটবিলাক অলপ কমকৈ থাকে আৰু বেছি কাঁইটবিলাক নাথাকে বাবে খায়ো ভাল লাগে আৰু মাছটো তেল আছে, সেইবাবে লৈ লৈছোঁ। আপোনালোকে বেলেগ মাছো ল'ব পাৰে এই পদ্ধতিটো কৰিবৰ বাবে। এতিয়া বলকচোন মই কেনেদৰে ফিছ পকৰা বনাওঁ আপোনালোককো দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে মই আপোনাৰ এইপিনে নেমু টেঙাৰ ৰস ওলাই থৈছিলোঁ, নেমু টেঙাটো প্ৰথমতে দি ল'ম। নেমু টেঙাটো এইকাৰণেই দিছোঁ যেতিয়া আপোনাৰ ফিছ পকৰাটো আপোনাৰ এটা মাছৰ গোন্ধ এটা ওলাই ন, সেই গোন্ধটো যেতিয়া নাইকিয়া হৈ যায়, সেইকাৰণে আপোনাৰ প্ৰথমে নেমু টেঙা দি লৈছোঁ। আৰু এইবাৰ দিম আপোনাৰ সোৱাদ অনুসৰি অলপ নিমখ, তাৰপিছত দিম আপোনাৰ অকণমান হালধি। এনেদৰে দি আগতে মই ধুনীয়াকৈ এইটো অকণমান সময় থাকিব দিম। এতিয়া ধুনীয়াকৈ সকলোবোৰ মিহলি কৰি দিছোঁ। নেমু টেঙাটো দিছোঁ যিহেতু অকণমান আপোনাৰ ফ্লেভাৰটো আহিব লাগিব আৰু যিটো গোন্ধ সেইটো ওলাব লাগিব। সেই নেমু টেঙাটো দি অকণমান সময় থৈ দিম। আকৌ 5 মিনিট পিছত আকৌ লগ পাই আছোঁ দেই বন্ধু বান্ধৱীসকল, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া সম্পূৰ্ণভাৱে 5 মিনিট হৈ গৈছে আৰু 5 মিনিট পিছত আপোনালোকক লগ পালোঁ আৰু এতিয়া আপোনাক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। এতিয়া আপোনাৰ এইখিনি আপোনাৰ মাছখিনি যেতিয়া আপোনাৰ এইখিনি থৈ দিছিলোঁ, প্ৰথমতে দি ল'লোঁ আপোনাৰ নেমু টেঙা, নিমখ, হালধি। এইখিনি দি আটাইবোৰ এনেকৈ মিহলি কৰি অলপ সময় থৈ দিলোঁ। এতিয়া দিম আপোনাৰ অকণমান ধনিয়া গুড়া, এইটো আপোনাৰ ধনিয়া গুড়া। আপোনালোকে যদি জলকীয়া খাই বেছি ভাল পায় তেনেহ'লে জলকীয়াটো দিব পাৰে। তাৰপৰা মই ইয়াতে দিছোঁ আপোনাৰ যিটো আপোনাৰ কাশ্মীৰী মিৰ্চ থাকে সেইটো দি লৈছোঁ। আৰু এইপিনে আপোনাৰ যিটো গৰম মছলা, মিট মছলা থাকে সেইটো এচামুচ দি লৈছোঁ। এতিয়া আপোনালোকে ধুনীয়াকৈ আদা নহৰু পেষ্ট কৰি থ'ব। মই এইপিনে আদা নহৰু পেষ্ট কৰি থৈছিলোঁ, লগতে শুকান জলকীয়াও দিছিলোঁ। যিহেতু জলকীয়া খাই অলপ বেছি ভাল পাওঁ সেইকাৰণে মই এই মছলাখিনি দিলোঁ। একেবাৰে শেষত আপোনাৰ মিঠাতেল অকণমান দি ল'ব। মিঠাতেল দিয়া হোৱাৰ পিছতো আৰু দুটামান বস্তু দিবলৈ আছে, যিটো বস্তু দিলে আপোনাৰ ফিছ পকৰাটো সম্পূৰ্ণৰূপে তৈয়াৰ হ'ব। সেয়েহে মই আপোনাৰ ইয়াতে 2 চামুচ আপোনাৰ বেচন আছিলে, বেচন দিব লাগিব। তেতিয়া ফিছ পকৰাটো খাই বিৰাটেই সোৱাদ লাগিব। এতিয়া মই এইপিনে আপোনাৰ বেচন 2 চামুচ দি ল'ম। বেচন দিয়া হোৱাৰ পিছত এইপিনে দি ল'ম আপোনাৰ 2 চামুচ আপোনাৰ চাউলৰ গুড়া। আপোনালোকে কৰ্ণফ্লাৱাৰো দিব পাৰে, মোৰ কৰ্ণফ্লাৱাৰ আছিল কিন্তু চাউলৰ গুড়াটো দিলোঁ মই। চাউলৰ গুড়া দিও খাই ভাল লাগে, তাৰমানে এইপিনে চাউলৰ গুড়া 2 চামুচ দি ল'লোঁ। এই আটাইবোৰ দি ঠিক তেতিয়াৰ দৰে সকলোবোৰ সংমিশ্ৰণ কৰি অকণমান সময় থাকিব দিব লাগিব। আপোনালোকে যদি কৰ্ণফ্লাৱাৰ দিয়ে 10 মিনিট সময় থাকিব দিব পাৰে, আৰু যদি কৰ্ণফ্লাৱাৰ নিদিয়ে চাউলৰ গুড়া দিয়ে তেন্তে 10 মিনিট সময় নালাগে, 5 মিনিট দিলে হ'ব। কাৰণ চাউলৰ গুড়াটো সহজতে আপোনাৰ মানে অলপ টাইম থ'লে তাৰমানে সেমেকি যাব, সেইকাৰণে চাউলৰ গুড়াটো দিলে 5 মিনিট সময়। আৰু যদি আপুনি এইপিনে সেই ইউজ কৰিছে আপোনাৰ কৰ্ণফ্লাৱাৰ তেতিয়াহ'লে 10 মিনিট হ'ব। এতিয়া ধুনীয়াকৈ আপোনাৰ এইখিনি মিক্স কৰি থ'লোঁ। ইয়াতে আপোনাৰ মছলাখিনি সকলোবোৰ থৈ অকণমান থৈ তেলত ধুনীয়াকৈ এখন এপিচ পিচ কৰি ভাজিব লাগিব। ইয়াতে অলপ তেল দি লৈ ৰ'ব, তেল অলপ কম হৈছিল। তেলটো দি ধুনীয়াকৈ আপোনাৰ পঠাই দিলোঁ।
এতিয়া ধুনীয়াকৈ 10 মিনিট সময় থাকিব দিম। এনেদৰে 10 মিনিট সময় থাকিলে মছলাখিনি ধুনীয়াকৈ লাগি ধৰিব আৰু তাৰপিছত আপোনালোকে লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আপোনাৰ সম্পূৰ্ণৰূপে 5 মিনিট হৈ গ'ল। এতিয়া ধুনীয়াকৈ মই গেছটো জ্বলাই দিম। গেছটো জ্বলাই দি আপোনালোকে কেৰাহীটো বহাই দিছোঁ অলপ গৰম হ'বলৈ ল' ফ্লেমত। আপোনাৰ জুইটো কমকৈ দিব, নহ'লে তেলটো বেছি গৰম হৈ গ'লে আপোনাৰ মাছটো জ্বলি যাব। এতিয়া ধুনীয়াকৈ কেৰাহীটো অলপমান গৰম কৰি দিছোঁ, বেছি গৰম হ'ব যেনে। তাৰপিছত ইয়াতে ধুনীয়াকৈ অলপ ৰিফাইন দিলাম, এইটো ৰিফাইন। ধুনীয়াকৈ তেলখিনি অলপমান গৰম হ'বলৈ দিওঁ। এতিয়া জুইটো কমকৈ ৰাখিছোঁ, বেছিকৈ দিয়া নাই জুইটো। এইপিনে আপোনাৰ মাছটো আছে, ধুনীয়াকৈ আপোনাৰ 5 মিনিট হৈ গৈছে। চাওকচোন কিমান ধুনীয়া হৈ গৈছে। আপোনালোকে কেতিয়াবা ঘৰত এনেদৰে বনাই খাই চাবচোন, নতুন নতুন ৰেচিপি খাই বহুত ভাল পাব। তাতে আৰু আপোনাৰ ঠাণ্ডা দিন, ঠাণ্ডা বতৰত এনেকুৱা ধৰণৰ ৰেচিপি খাবলৈ বহুত মন যায়। সেয়ে ভাবিলোঁ আজি বনাওঁ আৰু আপোনালোককো দেখুৱাওক। এতিয়া তেলটো ধুনীয়াকৈ অলপ গৰম হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ এপিচ এপিচকৈ মাছটো বহাই দিম। অলপ অলপ গৰম হৈছে তেলটো। এনেকৈ এপিচ এপিচকৈ ধুনীয়াকৈ বহাই দিছোঁ। তেলটো বেছি গৰম হোৱা নাই, অলপ গৰম হৈছে। সেয়া চাওকচোন ধুনীয়াকৈ অলপ অলপ উতল আহিছে। এনেদৰে মই ধুনীয়াকৈ আপোনাৰ বহাই দিলোঁ। অলপ অলপ উতল আহি গৈছে। তেতিয়া আপোনাৰ মাছটো মানে জ্বলি নাযায়, সেইকাৰণে অলপমান তেলটো গৰম হৈছেও হোৱা নাই, সেইখিনি সময়ত বহাই দিছোঁ। এতিয়া ধুনীয়াকৈ অলপ অলপকৈ কি ধুনীয়া লাগিছে চাওকচোন, অলপ অলপকৈ ধুনীয়াকৈ আপোনাৰ তেলটো গৰম হৈ আহি গৈছে। এই সময়ত মই আকৌ ধুই ল'লোঁ। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাই চাব দেই, বন্ধু বান্ধৱীৰ লগত বহুত ভাল পাব। এনেদৰে ধুনীয়াকৈ আপোনাৰ মাছটো তলৰ পৰা ভজা গৈছে অলপ অলপ। এতিয়া মই ধুনীয়াকৈ এপিচ এপিচকৈ সকলোবোৰ লুটিয়াই দিম। এনেদৰে লাহে লাহে আপোনাৰ কচ মাছ তেল বহুত ছিটিকে, তেল ছিটিকে কাৰণে আপোনাৰ অলপ লাহে লাহে দিব, বেছি খৰধৰকৈ নিদিব। কচ মাছ খাবলৈ বহুত ভাল, বেছি নাখাব, স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়, মানে সোৱাদৰ কাৰণে ভাল আৰু স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়। কেতিয়াবা খালে কথা নাই। চাওকচোন তলৰ পৰা ধুনীয়াকৈ সম্পূৰ্ণৰূপে ভজা হৈ গৈছে। এতিয়া এপিচ এপিচকৈ চাৰিওপিনে লুটিয়াম, লুটিওৱা হৈ গৈছে। চাৰিওপিনে যেতিয়া ধুনীয়াকৈ এনেদৰে হৈ যাব, তেতিয়া খাবলৈ সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাব। এতিয়া মই ধুনীয়াকৈ আৰু অকণ সময় এনেদৰে থাকিব দিম। এতিয়া মই আৰু বেলেগ এটা উল্টা চাইডে উল্টাই দিছোঁ, লুটিয়াই থাকিব লাগিব। অলপ সময় পিছতে আটাইবোৰ জ্বলি যাব। আপোনালোকৰ বাৰু বিহুৰ আয়োজন হ'লনে হোৱা নাই? আমাৰতো আপোনাৰ আজি নাৰিকলৰ লাড়ু, গুড়ৰ লাড়ু বনালে। আপোনালোকৰ বাৰু বিহুৰ আয়োজন কেনেদৰে চলিছে প্ৰস্তুতি কমেণ্টত জনাবচোন। এতিয়া হ'বই আৰু বেছি সময় নাই হাতত, ধুনীয়াকৈ হৈ যাব। আৰু বাকী অলপমান ভাজিব আছে, বাকী বাৰু এইখিনি হৈ গ'লে সেইখিনি অকণমান সময় আপোনালোকক দেখুৱাম, নহ'লে আপোনাৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব। আপোনাৰ সম্পূৰ্ণৰূপে হৈছে। গেছটো মই কমাই দি ধুনীয়াকৈ আটাইবোৰ এপিচ পিচকৈ নমাই ল'ম। চাওকচোন ইমান ধুনীয়া হৈছে। সকলোবোৰ এপিচ এপিচকৈ ধুনীয়াকৈ এতিয়া নমাই লৈছোঁ।
বিৰাট ধুনীয়াকৈ এপিচ এপিচকৈ আৰু মাছ দি দিছোঁ 4 পিচমান আছিলে এইখিনি আৰু আপোনাক ভাজি থকা নেদেখাওঁ আপোনালোকক এইখিনি ভাজি লগ পাই আছোঁ এয়া আপোনাৰ ধুনীয়াকৈ হৈ গৈছে আপোনাৰ এয়া চব কি ধুনীয়া আপোনাৰ ফিছ পকৰা আপোনাৰ মুখত চিকেন পকৰাটো আহি থাকে এইটো আপোনাৰ ধুনীয়াকৈ ফিছ পকৰা আপোনাৰ কচ মাছৰ ধুনীয়াকৈ বনাইছোঁ এতিয়া আপোনালোক দেখুৱাই আছোঁ সিজিছে সিজানে এয়া চব ধুনীয়াকৈ সিজি গৈছে এয়া ধুনীয়াকৈ সিজি গৈছে আপোনাৰ এতিয়া আপোনাৰ খাই কিনে দেখুৱাই আছোঁ বহুত সুন্দৰ হৈছে বহুত সুন্দৰ আপোনালোক বুজাব নোৱাৰোঁ জলকীয়াটো আৰু মছলাখিনি সকলোবোৰ সামগ্ৰী বহুত ধুনীয়া হৈছে মানে নহয় তেলখিনি থকাৰ কাৰণে মানে কচ মাছটো জাষ্ট আজি ট্ৰাই কৰি চালোঁ কচ মাছটো যে খাই কেনেকুৱা লাগিব কিন্তু তেলখিনি থকাৰ কাৰণে বহুতেই ধুনীয়া হৈছে আৰু বাইদেউ থকাৰ কাৰণে ন বহুত সুন্দৰ হৈছে খাবলৈ আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আশা কৰোঁ বহুত ভাল পাব আশা কৰোঁ নহয় বহুত ভাল পাবই আৰু কমেণ্টত আপোনালোকে ক'বই লাগিব সঁচাকৈ বহুত ধুনীয়া এটা ৰেচিপি দিয়া বুলি আপোনালোকে বনাই কিনে খাই চাব সঁচাকৈ বহুত ধুনীয়া হৈছে আমি ধুনীয়াকৈ পিঁয়াজ লৈ লৈছোঁ আপোনালোকে সঁচাকৈ খাই চাব ইমান এটা বিৰাট টেষ্ট এটা মানে আপোনালোকে বুজাব নোৱাৰোঁ আপোনালোকে খাই চালে ইয়াৰ টেষ্টটো বুজি পাব যে ইমান এটা ধুনীয়া সোৱাদ হৈছে সঁচাকৈ মই ট্ৰাই কৰি চাইছিলোঁ নতুন কৰি আপোনালোকে চাব খাই বহুত ভাল পাব ঠিক আছে ভবা নাছিলো ইমান যে ভাল হ'ব বুলি খাবলৈ মাছ যিহেতু ভাবিছিলো যে মাছৰ পকৰি কেনেকুৱা হ'ব কিন্তু খাই গম পালো যে বহুত বেছি টেষ্টি হৈছে মানে ভাষা নাই বুজাবলৈ বহুত সুন্দৰ হৈছে আপোনাৰ চিকেন পকৰাত কৰি বহুত ভাল পাব মোৰ চিকেন টুকত এইটো খাই বেছি ভাল লাগিছে আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ পাই আছোঁ আৰু নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ এতিয়া আহিছোঁ গুড নাইট বাই আৰু আপোনাৰ মাঘৰ বিহু আহিছে নতুন নতুন ৰেচিপি পাব আৰু আপোনাৰ পিঠা বনোৱা ভিডিঅ' পাব আৰু এইটো আপোনালোকৰ কাৰণে এতিয়া আহিছোঁ